হেল্ল' গাইজ মই এই ভিডিঅ'টো এইটো কাৰণতে বনাব খুজিছোঁ ভিডিঅ'টো কি কাৰণত বনাইছোঁ মানে মোৰ এটা একাউণ্ট আছিল ফেচবুক একাউণ্ট আৰু সেই ফেচবুকটোত মোৰ পেজ এটা আছিল অসম নলবাৰী YT বুলি আৰু ফেচবুকটোৰ নামো আছিল অসম নলবাৰী YT বুলি আছিল আৰু সেই একাউণ্টটোত মোৰ পেজটো আছিল সেইটো কাৰণে মই বহুত হাবাথুৰি হৈ গৈছোঁ মানে কোনোবাই মোৰ একাউণ্টটো হেক কৰিছে কিজানি কিন্তু মই বহুবাৰ খুলিব চেষ্টা কৰিছিলোঁ একাউণ্টটো কিন্তু বেলেগৰ মোৰ পাছৱৰ্ডটো মাৰি দিলে বেলেগৰ একাউণ্টবোৰ আহি যায় আহি গ'লে মই খুলিব নোৱাৰোঁ বহুত টেনশ্যন হৈ গৈছে মই সেইটো কাৰণে মই নিজকে কি কৰিছোঁ নিজে ভাবিব পৰা নাই যাতে এনেকুৱা মোৰ বুলি নহয় বেলেগৰ আইডিও কোনোবাই হেকাৰে হেক নকৰে বা আন কোনোবাই ধেমালিটো সেনেকৈ নকৰে কৰিব নালাগে একচুৱেলি মই সেইটোৱে আপোনালোকক কৈ দিলোঁ আৰু গাইজ মই আপোনালোকক ক'ব খুজিছোঁ মোৰ এটা ইউটিউব চেনেল আছে চেনেলটোৰ নাম হ'ল অসম নলবাৰী YT বুলি সাৰ্চ কৰিলে পাই যাব লগতে মোৰ আগতে এই যোনটো ফেচবুক একাউণ্ট আছিল মোৰ অসম নলবাৰী পেজ আছিল আৰু এতিয়া মই গাইজ নতুন এটা পেজ খুলিছোঁ অসম নলবাৰী ব্লগছ বুলি ফেচবুক একাউণ্টটোৰ নাম হ'ল অসম YT বুলি দিয়া আছে সেই পেজটোত আপোনালোকে ফ'ল' কৰিব যাতে গাইজ মই সেইখিনি আপোনালোকক ক'লোঁ আৰু গাইজ এইখন দোকান একচুৱেলি মোৰ নহয় আপোনালোকে ভাবিব পাৰে দোকান দি আছে কিন্তু এইটো মোৰ শহুৰহঁতৰ ঘৰ হয় আৰু মোৰ শহুৰহঁতৰ দোকান হয় এইখন মইতো জানাই আপোনালোকে গাইজ চবেই জানে মই গাড়ী ড্ৰাইভিং কৰোঁ বা ড্ৰাইভাৰ এজন মই দোকান নিদিওঁ এইখন মোৰ শহুৰহঁতৰ ঘৰ হয় আৰু এইখন শহুৰহঁতৰ দোকান হয় মই কিবা এটা কামত আহিছিলোঁ মোৰ তাৰমানে বাইকৰ অলপ কাম আছিল সেইটো কাৰণে মই ৰঙিয়া আহিব লগা হ'ল বাছ গাইজ মই ইমানতে ভিডিঅ'টো সামৰিলোঁ যাতে আপোনালোকে মোক আগুৱাই নিব চেষ্টা কৰে মই এইখিনিয়ে কামনা কৰোঁ আৰু গাইজ মোৰ পেজটো আপোনালোকে সকলোৱে ফ'ল' কৰে যাতে অসমবাসী ৰাইজে মই এইখিনিকে কামনা কৰোঁ আৰু যাতে লগতে মোৰ ইউটিউব চেনেলটো আপোনালোকে চাই অসম নলবাৰী YT বুলি আছে ইউটিউবত চাৰ্চ কৰিলে পাই যাব।